আবু যে ক'ত যাম আমি তো গাইজ মানে আমি যাই আছো ক'ত যাই আছো কৈছো মানে চবে জানে মাঘ বিহু তো আমি বিহু খাব যাম এইখন হ'ল আমাৰ বাহন আমি দুটা যাই আছো পুৰা চাইকেল লৈ যাম দিয় চেলো চ' গাইজ আমি যাই আছোঁ এখন চাইকেলত দুজন মানুহ দিছ ইজ তেজপুৰ তেজপুৰ এইখন হ'ল তেজপুৰ কেঞ্চাৰ হস্পিটেল দেখা দিয়ে একবাৰ এখন এইখন হ'ল তেজপুৰ কেঞ্চাৰ হস্পিটেল এইবাৰ মানে আমি বিহুত ঘৰত যোৱা নহ'ল তো তেজপুৰতে আমি আৰু বিহু মানি দিলোঁ আৰু গাইজ আমি মানে আহি পালোঁ আৰু আগফালে আছে আমাৰ আগফালে আছে তেজপুৰ মেডিকেল কলেজ আৰু ইয়াৰ সন্মুখতে আমাৰ দাদা এজন ৰখি আছে মানে সিহঁতৰ তাতে মানে যাম বিহু খাব তো দাদাজনকো দেখা আছে এইবাৰ তেজপুৰ মেডিকেল কলেজখন দেখা দিওঁ এইখন হ'ল তেজপুৰ মেডিকেল কলেজ তো মানে আমি দাদাহঁতৰ ঘৰ আহি পালোঁ এইটো হ'ল আমাৰ দাদাটো কেনে বিহু কেনে গ'ল এই দাদা লাজ কৰিছে তো আমি বিহু খাব আহিছোঁ চাওঁ কি কি দিয়ে আমাক আৰু আমি গম নাপাকৈ আহিছোঁ মনে মনে আহিছোঁ ঘৰত আহি বহি আমাৰ লগত আছে ইফতিকাৰ তো মানে এতিয়া আমাৰ চাহ পিঠা লাৰু আহি গ'ল এই মজাকৈ খাম এয়া এইটো কি বুলি কয় আমি হাফ পেনা পিঠা বুলি কওঁ আপোনালোকে চাগে বৰা পিঠা বুলি কয় এইটো লাৰু এয়া না এইটো কি পিঠা তেল পিঠা ভুজিয়া ভাজা পিঠা কোনে কি বুলি কয় একবাৰ কমেণ্টত জনাই দিব এয়া চাহ আছে হয় না পুৰা একদম দাদা খিলখিলাকৈ হাঁহি আছে খাওঁ আৰু না কি সকলোকে বিহু মাঘ বিহুৰ শুভেচ্ছা থাকিল আৰু তো মানে একদম আমাৰ খাই লৈ ক্লিয়াৰ হৈ গ'ল কিন্তু পিঠাটো ইমান ধুনীয়া লাগিছে তেল পিঠাটো কি বুলি কয় আৰু খালোঁ আৰু একদম so tasty মজা হৈছে একদম বঢ়িয়া একদম তো মানে একদম পিঠা চিঠা খাই ওলাই আহিলোঁ এতিয়া দাদাক থেংক ইউ এতিয়া দাদাৰ নাম হ'ল ধ্ৰুৱ ৰাভা একদম বাই বাই এতিয়া আমি যাই থাকোঁ লাহে লাহে ঘৰলৈ আন্ধাৰ হৈ আহিছে একদম বঢ়িয়া এইটো আমাৰ ৰাইডাৰ চাইকেল লৈ আহিছে আমি চবকে মাঘ বিহুৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল